গুড মৰ্ণিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মই ভিডিঅ' দিব ওলাইছোঁ আৰু আজিৰ দিনটো আৰম্ভ কৰি মই এটা টিউশ্যন ক্লাছৰে টিউশ্যন কৰি আছোঁ। দুটা ষ্টুডেণ্ট আছে। চ' বেছি দিন হোৱা নাই, এসপ্তাহমান হৈছে টিউশ্যন কৰা। আৰু ভিডিঅ'টো চাই থাকিব আজি। আৰু বহুত দিনৰ মূৰত যিটো ভিডিঅ' দিছোঁ আপোনালোকৰ খুব মিছ কৰি আছিলোঁ, ভিডিঅ' দিব পৰা নাই, নিজে ব্যস্ত আছিলোঁ যে নিজৰ কামৰ কাৰণে। চ' আশা থাকিলে আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈ চাব বুলি। ত' বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল গৰম পানী। ৰাতিপুৱা শুই উঠি ফাৰ্ষ্ট ব্ৰাছ কৰা আৰু কিবা এটা খোৱাৰ আগত গৰম পানী খাওঁ 2 গিলাচ। আৰু গৰম পানী হৈ আছে, অলপ পিছত মই গৰম পানীটো খাম আৰু গেছৰ কাৰণে খুব ভাল। अभी सौ से केतली पर पानी भरा रही हूँ, मैंने कुहुमिया पानी। এয়া হৈ গ'ল গৰম পানী, কুহুমীয়া গৰম পানী। আমি কুহুমীয়া গৰম পানী খাম এতিয়া। आ गया हो गया आजा গৰম পানীটো খালোঁ। মানে ৰাতিপুৱাটো গৰম পানী আৰম্ভ কৰোঁ। তাৰপিছত এয়া মোৰ ওচৰতে আছে দুজন ষ্টুডেণ্ট। এয়া এজন লুকাইছে আৰু কাৰেণ্টটো নাই, পোহৰ নাই, সেইকাৰণে নাই দেখা। আৰু এতিয়া আৰম্ভ কৰিম মই টিউশ্যন ক্লাছ। যদি ভিডিঅ'টো চাই থাকিব, যদি চাই ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো প্ৰথম চাইছে তেতিয়া কৰি দিব। টিউশ্যন কৰিলোঁ আৰু টিউশ্যন কৰি ভাত খাই উঠিলোঁ। এতিয়া বেছি বেলেগ কাম নাই আৰু আমাৰ ঘৰতে দুজনমান ল'ৰা আহিব, মানে যিটো আমাৰ ফুটবল টীম আছিলে ৰয়েল ষ্টাৰ, আৰু সিহঁতে আহিব। ইয়াতে আজি খেল আছে, যিহেতু ৰাধাবাৰীত এখন লীগ হৈ আছে, তাতে আজি খেল আছে। চ' খেলখনৰ বিষয়ে অলপমান আলোচনা কৰিবলৈ আহিব ল'ৰাখিনি। আমাৰ ঘৰতে সকলো গোট খাব। ত' ভিডিঅ' চাই থাকক। চেৰিজনীলৈ মৰমেই লগা হ'ল দেখোন। খেলিবলৈ কোনো নাই, অকলে ঘৰত খেলে আৰু মোৰ লগত থাকে আৰু ইমানেই আৰু। মা নাই, মা আজি ক'ৰবাত গ'ল। বেটা খেলি আছে অকলে। বেটা কি কৰিছা ঐ? চাওঁ মুখত কি আছে, শিলিখা খালা নেকি? এইখন কি নাও ন? নাও বাইছা? নাও বাই আছা? অ'কে লাগি থাকা, কামত লাগি থাকা দেই। ল'ৰাখিনি আমাৰ ঘৰত গোট খোৱাৰ কথা আছিলে, কিন্তু গোট নাখালে, বেলেগতে গোট খালোঁ। খেলৰ কথাখিনি পতা হৈ গ'ল। ইতিমধ্যে আমি যাবলৈ ওলাই আছোঁ। আৰু আমাৰ ৰাধাবাৰীত আছে। আমি এতিয়া যাব ওলাই আছোঁ। অকণমান পিছত গোটেইখিনি গোট খাব আৰু আমি যাম। আৰু আপোনালোকক খেলখনো অকণমান দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু যদি চাই ভাল পায় তেতিয়া আৰু লাইকটো কৰি দিব, কমেণ্টটো কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে নে কি? আহি ৰাধাবাৰী পাই চব প্লেয়াৰ ৰেডি হৈ আছে, ওলাই গ'ল। আৰু আমাৰ বাকীবিলাক গাঁৱৰ ল'ৰাও আহি আছে, চব আহি আছে। চবকে দেখাই দিছোঁ। আজি বেষ্ট অফ লাক থাকিলে প্লেয়াৰসকললৈ। ভালকে খেলিবা দেই। Number 1 goalkeeper.
খেলখন সম্পূৰ্ণ সময়খিনিত ড্ৰ হৈ গ'ল, দুয়োটা টিমৰে ড্ৰ হৈ গ'ল খেলখন। চ' সেইকাৰণে ট্ৰাইব্ৰেকাৰ হৈ গ'ল খেলখন। আৰু এই ট্ৰাইব্ৰেকাৰত আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ট্ৰাইব্ৰেকাৰত চাই লওক, আপোনালোকে কোনে জিকিব কোনে হাৰিব আপোনালোকে দেখাই পাব। চ' খেলখন সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ কাৰণ মই খেলখনত জড়িত আছোঁ, সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ। ক্ষমা বিচাৰিছোঁ আপোনালোকৰ পৰা, আৰু খেলখন আপোনালোকে চাই লওক এতিয়া। আমি হাৰিলো, বাই 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 বাই, হাৰিলো আমি। কৈছে হ'ব হ'ব ভাই, একো নাই, নেক্সট বাৰ ট্ৰাই কৰিম, একো নাই, হ'ব, দুখ নকৰিবি ছাৰ, একো নাই একো নাই, দুখ কৰিছে, একো নাই, হ'ব দে, হ'ব দে, খেল আহি থাকিব খেল তেনেকুৱা। সন্ধিয়া হৈ গ'ল, ঘৰ আহি পালোঁ, খেল হাৰিলোঁ যিহেতু অলপ মনো বেয়া লাগিছে, আৰু একো নাই, খেল হৰা জিকা থাকে, চেষ্টা কৰিলে আৰু উন্নতি হ'ব। খেল খুব ভাল হৈছে বাৰু, খেলখন ভাল লাগিলে চাই, আৰু লগৰবোৰকো কৈছোঁ, ভাইটিসকলকো কৈছোঁ খুব ভাল হৈছে খেল, আৰু অলপ চেষ্টা কৰিলে, হাৰ্ড প্ৰেক্টিচ কৰিলে আৰু ভাল হ'ব। চ' আপোনালোকক খেলো অকণমান দেখালোঁ, বেছি দেখাব নোৱাৰিলোঁ, আৰু খেলখনত মই জড়িত খুবেই যে টিম মেনেজাৰ হিচাপে জড়িত হৈ আছোঁ। চ' সেইকাৰণে ইমান দেখাব নোৱাৰিলোঁ, ইটো সিটো কৰিবলগীয়া হ'ল। তো ভিডিঅ' চাই কেনেকুৱা পালে, চাই যদি ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।